বহাগ বিহুৰ বতৰ সকলোৰে গাত বিহু লাগিছে মোৰো গাত বিহু লাগিছে আৰু বিহু লাগিছে আমাৰ বিহুৱতী বোৱাৰীসকলৰ গাত আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ কুবেৰ প্লাষ্টিক প্ৰাইভেট লিমিটেড প্ৰেজেন্স বিহুৱতী বোৱাৰীলৈ in association with Centuria let your address be a landmark SAMR filtration powered by Netfi everyday masala protigoraki grihinir priyo bondhu Priyank Residency Any RMC Ready Mix co-sponsor Topsim Cement Mazbuti ka bharosa অনুষ্ঠানৰ আৰম্ভণিতে মই আপোনালোকৰ লগত চিনাকি কৰিব ওলাইছো আমাৰ সন্মানীয় বিচাৰকসকলক তেওঁলোক হৈছে বিহু সম্ৰাজ্ঞী পুৰবী গগৈ দাস বাইদেউ নমস্কাৰ পুৰবী বা আৰু আমাৰ লগত থাকিব জ্যেষ্ঠ বিহুৱা দীপজ্যোতি হাজৰিকা দীপজ্যোতি দা নমস্কাৰ আজি আমাৰ লগত আৰু এজন বিশেষ অতিথি বিচাৰক আছে আৰু তেওঁ হৈছে বিহু সম্ৰাট খগেন গগৈ দা খগেন দা আপোনাক বিহুৱতী বোৱাৰীৰ মঞ্চত স্বাগতম জনাইছো আৰু এইখিনিতে মই বহুত ধন্যবাদ জনাব বিচাৰো আমাৰ প্ৰতিযোগীসকলৰ লগত অহা তেওঁৰ পৰিয়ালবৰ্গ আপোনালোকক মোৰ ফালৰ পৰা নমস্কাৰ আহক এতিয়া আমি পলম নকৰাকৈ আমাৰ এই প্ৰতিযোগিতা আৰম্ভ কৰোঁ প্ৰথম প্ৰতিযোগী হৈছে যোৰহাটৰ বোৱাৰী ৰাজশ্ৰী বৰা ফুকন মৰম
কাহানি ধুনীয়া নীলাব হিৰণীয়া নীলাব হিৰণীয়া উজাই নুবালি মাছত উজাই নুবালি মাছত ধিয় বুকুৰকে চামহৰম টুকিলো লাহৰি তই বুজি নাপাহালি ওলোটাই ঐ মাৰিলি ওলোটাই ঐ মাৰিলি মোক আলিয়ে মহেলা হিৰলে মইনা মহেলা হিৰলে মইনা পুৱাৰী বাকে নিনো গ'ল মাখি যদি বান্ধোতে মইনা গলি যদি ছিগিলে মইনা গলি যদি ছিগিলে মইনা মহে নদীয়া হ'ল মহে নদীয়া হ'ল তুমি আজি আমাৰ প্ৰথম প্ৰতিযোগী আৰু খুব সুন্দৰকৈ নাচিছা তুমি দেখাটো ইমান ধুনীয়া ওখ পাখ পুৰৈবা বৰ ধুনীয়া আমাৰ নাচনী এগৰাকী পাইছোতো ঠিকেই লাহি পাহি ধুনীয়া ভাল লাগিছে জুৰহতীয়া আৰু তোমাৰ ঘৰত কোন কোন আছে ঘৰত মোৰ মানুহজন তাৰপাছতে মোৰ ল'ৰাটো আছে আৰু মোৰ শাহুমা আছে মানুহজন আহিছেনে আহিছে আপোনালোকক বহুত বহুত আমি স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ ইমান ডাঙৰ ল'ৰা আছে বুলি একদম ধৰিবই নোৱাৰি সি এবাৰ ক্লাছ 8লৈ পাইছে ক্লাছ 8 কালি ৰাতি মানে সি মানে হেৰিখিনি গাই আছে আৰু যে মা তুমি এনেকৈ কৰিবাচোন এনেকৈ ভাল হ'ব সি মানে ৰাতি 2-3টালৈকে মোৰ লগতো খোৱা নাই কৰি আছে কালি যিহেতু আমি যোৰহাটৰ পৰা আহি ইয়াত ৰৈছোঁহি স্বামী ইমান ছাপৰ্টিভ ল'ৰাও আছে ইমান ধুনীয়াকৈ ছাপৰ্ট কৰে ভাল লাগে বহুত ভাল লাগে আৰু মানে মানুহজনে বহুত ছাপৰ্ট কৰে তেওঁ আজি এই মানে কপৌফুলো বহুত বিচাৰিছে কপৌফুল তগৰ ফুল আৰু পোৱা নাই ৰাতিপুৱা মানে চেনাই এয়া ফুল আনি দিছে এয়াকে লগাইছোঁ আৰু ইমান ধুনীয়াকৈ কৈছে আপোনালোকৰ কেনেকুৱা লাগিছে মায়ে আজি কালি যে তুমি ৰিহাৰ্চেল কৰাইছা মাক আজি মায়ে ভালকৈ নাচিব পাৰিছেনে তেনেকৈ হয় পাৰিছে ন কিমান পইণ্টছ দিবা মাক 10ৰ ভিতৰত 10 আজি মই প্ৰথমতে খগেন্দাৰ ওচৰত যাম নাচটো দেখি ভালেই লাগিছে কিন্তু মই এটা কথা সদায় কওঁ অৱশ্যে তেওঁ এতিয়া ক'লে যে বিয়া হোৱা 18 বছৰ হ'ল কিন্তু যিয়ে নহওক গাভৰুৱে হওক বা বোৱাৰীয়ে হওক আজিকালি নাচনীবিলাকৰ কঁকালটো খুব কম ভাগে অকল হাতখন আৰু বুকুখনহে ভাগে দেই গতিকে যি কঁকাল ভাগি নাচিব জানে সেইজনীয়ে নাচনী মই ভাবোঁ দেই
তোমাৰ নাচ ধুনীয়া। প্ৰেমত পৰি বিয়া হৈছিলানে নে চেহেৰাটো চাই বিয়া পাতিছিলা? মানে কি মোক ঘৰৰ পৰা পচন্দ কৰি দিয়া। আৰু তুমি এই বয়সত ইমান সুন্দৰভাৱে মন ঢালি নাচিব আহিছা, প্ৰাণ ঢালি নাচিব, ভাল লাগিছে। গতিকে ভগৱানে আকৌ আৰু নাচি থাকিবলৈ শক্তি দিয়ক। খগেন দা ইমান ধুনীয়াকৈ কৈছে, হয়নে? ভাল লাগিছেনে বহুত অলপমান? ভাল লাগিছে। এতিয়া আমি পূৰবী বাৰ ওচৰলৈ যাওঁ। ৰাজশ্ৰী বৰা, নমস্কাৰ বাইদেউ। প্ৰথমতেতো ক'লোঁ খুব লাহি পাহি এগৰাকী বোৱাৰী নাচনী আমাৰ, হয়, ভাল লাগিছে দেখি। ওলাই আহোঁতে ঢোলৰ চেওখিনি মুখেৰে গাই আহিছে। অঁ গাই আহিছিলোঁ, মোৰ ভয়ো লাগিছে। তাৰ পৰা মানে দেখোঁতে ভয় খাব কিয় লাগে? মানে কিহত তাৰ পৰা ভয় চব লাগিছিলে এনেকুৱা সেইটো মই লাগিছে। জানিব খুজিছোঁ, কিহৰ কাৰণে ভয় লাগিছিলে? নাজানো একদম কি হৈ গৈছে অট'মেটিক আৰু তাৰপৰা দেখি লাগিছে নাই নাই মই পাৰি যাম একদম, মানে এনেকুৱাই লাগিছে। আমি 50 মাৰ্কছ ৰাখিছোঁ, 50 মাৰ্কৰ ভিতৰত নম্বৰৰ ভিতৰত নিজক কিমান দিব? অঁ মোক কিমান দিব? অঁ মই নিজে 20 মানহে ল'ম। 20 দিম ন? মই লিখোৱেই এতিয়া, লিখোৱেই মই 20য়ে দিম আৰু মই আপোনাৰ স্বামী দেৱতাৰ ওচৰলৈ যাওঁ। এনেকুৱা তেখেতক দেখি এনেকুৱা আজি প্ৰথম দেখিছে, আজি প্ৰথম প্ৰেমত পৰা নিচিনা লাগিছে মোৰ। কিন্তু ইয়াৰ পৰা তেনেকুৱা ফিল হৈ আছে, খুব আজি প্ৰথম দেখিছে, আজি এইগৰাকীক নিমেই মই আজি, আৰু তেনেকুৱা যেন ফিল হৈ আছে, হয়নে? জানো পাই, মই ইয়াতে একদম মোৰ সেয়া হৈ গৈছে মানে। তোমাকতো পূৰা ছাপোৰ্ট কৰে, আজি ছাপোৰ্ট কৰে কাৰণে তুমি আজি এইখন মঞ্চত আছা। ইমান মই এই মঞ্চখনত ইমান প্ৰেম দেখিছোঁ, তেতিয়া মোৰ এনেকুৱা লাগিছে ময়ো বাৰু ভাল পাই বিয়া হৈছোঁ। তেতিয়া এনেকুৱা লাগিছে আমি কি কৰি আছোঁ? কিচিম কিচিম প্ৰেম ন? বহুত বহুত মৰম, বহুত বহুত শুভেচ্ছা থাকিলে। দীপজ্যোতি দা, ঢোলৰ ৰিদমটোৰ লগত নাচৰ সেই লয়টো মিলিব লাগে আচলতে। মানে ঢোলতকৈ নাচটো ঢিলা হ'লে অকণমান বিহুখন নপকেগৈ, তাৰমানে আপোনাৰ অকণমান তেনেকুৱা নাচৰ পৰিৱেশনটো আপোনাৰ ভাগে ধুনীয়া হৈছে, কিন্তু ঢোল যেনেকৈ দৌৰি আছে সেই ভাগে নাচটোও দৌৰিব লাগিব। অৱশ্যে বুজি পাওঁ দিয়কচোন, বোৱাৰী বিহুৱতীৰ কম্পিটিশ্যন, গতিকে আপুনি হয়তো বহুত দিনৰ মূৰত নাচিছে, আখৰা কৰিলে আহি যাব গোটেইখিনি বস্তু। গতিকে সেইটো ভুল বুলি ধৰা নাযায়, জাষ্ট মই কথাটো কৈ থ'লোঁ যাতে আগবাঢ়ি গ'লে সেইখিনি ফিল আপ হয়। গতিকে শুভেচ্ছা থাকিলে, পৰৱৰ্তী খণ্ডত লগ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ। এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী। তেওঁ হৈছে লখিমপুৰৰ বোৱাৰী কাবেৰী দত্ত বৰা। প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ কলিকে দেখি লগালে ঐ মাত, ঐ ঢোলে গুমগুমালে পেপাইটি দিয়া লাগিছে গাত। ও দেহিও ও আমে পাত হলালে, ওই সামে পাত হলালে, ওই হলাই পরে গছে, ওই পা ও আমার নাচনী, ওই আহিল খাজিকাছি, ওই বিহু বিহু লাগিছে গাত।
মাই দে 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 দেখিছনে মোৰে জীৱন গতি নাই নিৰু 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 মাই শুন 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 শুনিছনে মোকে কিয় বুজা নাই তোৰে কথা ভাবোতে তোৰে কথা ভাবোতে যায় তই নুহৈ আহিলি কেঁচা যৌৱন চুবালি প্ৰেমৰ জালত পেলাই লৈ কিয়নো মোক ঠগিলি কিয় নিৰুমাই সুখৰ জীৱন মোৰে নাই আছোনো মই তোলৈ বাট চাই এটি কাঠিৰে মোৰ মৰমৰ নাচনী বৈছিলা ফুল গামোচা মোৰ মৰমৰ নাচনী এইখনি ফুল গামোচা লতানো ফুলে বচা বিহুতে ঐ দি যাবা বিহুতে ঐ দি যাবা মোক বিহুতে ঐ দি যাবা বিহুতে ঐ দি যাবা মোক কাবেৰী খুব সুন্দৰ হৈছে ধন্যবাদ মোৰ বাইদেউ খুব ভাল লাগিছে নাচ চাই ভাগৰ লাগিছে নহয় অলপ অলপ লাগিছে তুমি ইমান ধুনীয়াকৈ গান গাইছা মাত ইমান ধুনীয়া তোমাৰ তুমি গানো গোৱা নেকি আচলতে মই সংগীতৰ প্ৰেমিউজ কৰা আছে সংগীতত প্ৰিমিউজ হয় আজি 8 বছৰ কোনো প্ৰেক্টিছে আচলতে নাই প্ৰেক্টিছ কৰা সময় পোৱা নাই নেকি আচলতে সময় বুলিয়ে ক'ব লাগিব মোৰ 5 বছৰীয়া এজনী ছোৱালীও আছে অ' 5 বছৰীয়া ছোৱালী আছে বিয়া হোৱা কিমান বছৰ হ'ল মোৰ 7 বছৰ হ'ল হয় হয় আৰু ঘৰত মোৰ মা দেউতা মোৰ মানুহজন মোৰ 5 বছৰীয়া এজনী ছোৱালী আছে তেওঁলোকে সহায় কৰেনে তেওঁলোকে ভাল পায় চাগে ন তেওঁলোকে সহায় নকৰা হ'লে আজি মই এখন মঞ্চলৈ আহিব নোৱাৰিলোহেঁতেন সেইটো সঁচা কথা আজি কোনোবা আহিছেনে কিয় অসুবিধা আচ্ছা আচ্ছা গম পাইছোঁ যিহেতু অকণমানি এজনী আছে ঘৰত গতিকে
আচলতে ঘৰৰ মানুহখিনিয়ে ইমান মৰম কৰে, তেওঁলোকৰ মাজত ইমান মৰম চেনেহ, তেওঁলোক যে আহিব পৰা নাই তাই সেইকাৰণে চকু পানী ওলাইছে। কোনো যে অহা নাই, অকণমানি স্কুলত যেনেকুৱা পাৰফৰ্ম কৰিলে মাহঁত অহা নাই কোনো চাবলৈ, যেনেকুৱা দুখ লাগে তাই তেনেকুৱাই দুখ লাগিছে, হয়নে? হয় তেওঁলোক অহা হ'লে আৰু বেছি ভাল লাগিলেহেঁতেন। বেছি ভাল লাগিলেহেঁতেন। একো নহয়, আজি মই তোমাৰ বাইদেউ ঘৰৰ পৰা আহিছোঁ, ঠিক আছে? হ'বনে? অঁ, এতিয়া হাঁহি দিয়া। একো নাই, আজি মই হাঁহিয়ে থাকোঁ, মই খুব কমেই কান্দো। কান্দিলে বেয়াও দেখি জানানে? ইমান ধুনীয়া গান গোৱা, কিবা গান এটা গাই শুনাবা নেকি এতিয়া? এই কান্দি কান্দি গান গালে আৰু ইয়াত মানুহে ক'ব মোক এনেই বিমিউজ ল'লে। একো নহয়, মানুহবোৰ আমিহে আছোঁ, আমিবোৰহে আছোঁ। ভৱ নদীৰ তীৰে পৰি ভৱ নদীৰ তীৰে পৰি পাৰ কৰা ৰঘুনাথ আমাৰ পাৰ কৰা সংসাৰ সাগৰ হে। ধন্যবাদ, ভুল হ'লে আপোনালোকে মাৰ্জনা কৰিব। ইমান ধুনীয়া গাইছে, হয়নে? ভাল গাইছে, কিন্তু ইয়াৰ অন্তৰত কিবা কথা আছে নেকি? বাইদেউ একো কথা নাই, আচলতে তেওঁলোক আহিম বুলিও আহিব নোৱাৰিলে, মোৰ সেইটো কাৰণে বেছি দুখ লাগিছে। সেইকাৰণে শোকে খুন্দা মাৰি ধৰিছে ন? পাৰ কৰা সংসাৰ, ভয় লাগি গ'ল মোৰ বা কি বা হ'ল। আচলতে নে মোৰ মানুহজনৰ ঘৰখনত লগত কাজিয়া বহুত লাগি বেছি আহিল বুলি support যেন লাগিছে আকৌ দেই। ঘৰখনৰ বহুত বেছি ছাপোৰ্ট আছে, বিশেষকৈ সেইবাবে মোৰ তেওঁলোক শাহুমা, আছিলে। মই শাহুমাৰ কাৰণেই চবতে যাবলৈ পাওঁ। মানুহজনৰটোতো আছেই, তেওঁ মোক বেছি ছাপোৰ্ট কৰে শাহুমাই। হয় দেই, তেতিয়া তুমি লাকি এনেকুৱা শাহু মা পাইছা, হয়নে? মা দেউতাহঁতে নাচিবলৈহে মোক শিকাইছে, অঁ। কিন্তু পিছত বোৱাৰীৰ পিছত যিমানখিনি মই কৰিছোঁ, য'ত গৈছোঁ মই তেওঁৰ কাৰণেই পাৰিছোঁ। সেইখন মঞ্চৰ পৰা মই তেওঁক ধন্যবাদো জ্ঞাপন কৰিছোঁ। একদম একদম, খুব আৰু ময়ো সুন্দৰ ধন্যবাদ সুন্দৰ কথা, জনাইছোঁ দেই। আপুনি যে সুন্দৰ ইমানখিনি কথা। support এনেকে তুমি কৰিছে শাহুমাক ছোৱালীজনীক। এনেকে সন্তুষ্ট কৰি ৰাখিবা দেই, আৰু নেকান্দিবা। শাহুমা বুলি নাভাবোৱে মই তেওঁক। অঁ, তোৰ মায়ে মা হয় বুলিয়ে আকৌ, ভাবোঁ। হয়তো। এতিয়া আমি খগেনদাৰ ওচৰলৈ যাম প্ৰথমে। খগেনদাৰ পৰা ওচৰলৈ যাওঁ ইমান দেই। ধুনীয়াকৈ তাই গানটো গাইছে কাৰণে মই কৈছোঁ। লখিমপুৰৰ পৰা আহিছা নহয় জানো? হয় হয়, লখিমপুৰ দেওতোলাৰ পৰা আহিছোঁ, নাৰায়ণপুৰৰ এইটো ওচৰত। নাৰায়ণপুৰ। মাধৱদেৱ জন্মস্থানৰ ওচৰতে মোৰ ঘৰ। মানুহৰ অন্তৰত দুখ সুখ চবৰে থাকে। আজি বোৱাৰী যি নাচনী নহয় জানো, বোৱাৰী বিহুৱতী হয়। চাবলৈ আহিছোঁ। মোৰচোন মাইকীয়ে নাই, মই বিয়াই পতা নাই, মইতো নাই কন্দা। যিয়ে নহওক, তুমি যিটো যোজনা গালা প্ৰথম, এনেই এপাহ গাই দিয়াচোন বাৰু, প্ৰথম গাইছিলা যে। প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ কুলি কেতেকী লগালে ঐ মা। ঠিক আছে, হ'ব। প্ৰকৃতিৰ বুকুলৈ এ বসন্ত আহিলে, অ' কুলি কেতেকীয়ে লগালে ঐ মাত। কেতেকীয়ে এইটো খাপ চৰা হয় দেই। কেতেকীয়ে বুলি যে ক'বই লাগে তাৰ কোনো মানে নাই। আমাৰ বিহু নামবিলাক সদায় শুনিবলৈ সৰল হ'ব লাগে, ধুনীয়া হ'ব লাগে। গতিকে তুমি টো নলগাই অ' কুলি কেতেকীয়ে লগালে ঐ মাত, তেনেকৈ গালেও হ'ব। বিহু নামবিলাক সদায় সৰলভাৱে সুন্দৰভাৱে গাবা। খুব ভাল হৈছে নাচ দেই। ধন্যবাদ। ভৱিষ্যতে মই আশীৰ্বাদ জনাইছোঁ, সুন্দৰ হ'ব। ধন্যবাদ। এতিয়া পূৰবীবা। নমস্কাৰ। খগেন দাই ক'লেই বিহু নামখিনি কেনেকৈ গাব লাগে, সেইখিনি কিন্তু মনত ৰাখিবা দেই। হয় হয় নাচ ভাল হৈছে, নাচৰ ঠকটো ধুনীয়া আছে, এতিয়াও তোমাৰ সেই ষ্টেমিনাৰ আছে হয়। দেই। আৰু ভংগীমাবোৰ মানে খাপ খোৱাকৈ দিবলৈ চেষ্টা কৰিবা ধুনীয়াকৈ। আৰু কঁকালটো মাজে মাজে পাহৰি যোৱা ভাঙিবলৈ, সেইটো চাবা, হয়নে? এই বিহুৱাজনে যেতিয়া গাইছে, যেতিয়া তুমি বিহুৱাসকলৰ লগত গৈ নাচিছা, প্ৰত্যেকৰ তাত গৈ নাচিছা, যেতিয়া তুমি খোপাটি দিছা বা হাত মেলি, তেতিয়া অকণ কঁকালটো ভঙাটো কমি যায়, কোনোবা এটা মুহূৰ্তত নোহোৱা হৈ যায়। সেইটো নাই, মানে আমি কণ্টিনিউৱাছলি আমি কঁকালটো ভাঙি থাকিব লাগিব। প্ৰেক্টিছ কৰা, ভালকৈ গোৱা,
শব্দৰ উচ্চাৰণবোৰ শুদ্ধকৈ গাবা, সুৰবোৰ শুৱলা কৰা, সহজ সৰলভাৱে গোৱা, হয়নে? হয় হয় সেইবিলাক মনত ৰাখিবা, ঠিক আছে? ধন্যবাদ। ধন্যবাদ বাইদেউ। দীপজ্যোতিতা? আৰু মোৰ ক'বলগীয়া হ'ল গগনাও ভালেই বজাইছে, কিন্তু অলপ গগনা স্পষ্ট হ'ব লাগিব। গগনা যিখিনি বজাইছে অলপ স্পষ্ট হ'ব লাগিব। আপুনি জোৰা নামটোত সোমাওঁতে অকণমান দেৰিকৈ সোমোৱাৰ নিচিনা লাগিছে। জোৰা হয়, এটা নামটো ভাঙনি মই অকণমান লাহেকৈ আহিলোঁ পিছৰ পৰা। সেইটোৱেই মই তাকে ক'ব বিচাৰিছোঁ। একো নাই, যিহেতু আখৰা কমি আছে, হয় হ'বগৈ পিছলৈ। পৰৱৰ্তী সময়ত ভালকৈ চাই ল'ব। আশা কৰিছোঁ পৰৱৰ্তী খণ্ডত লগ পাম। শুভেচ্ছা থাকিল। ধন্যবাদ। ধন্যবাদ ছাৰ। আমি আশা কৰোঁ যেন তুমি এই পৰৱৰ্তী খণ্ডত আকৌ যেন আহা। হয়, আহিলে মই এবাৰ লগতে লৈ আহিম, যাতে নাকান্দো আৰু। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।